নমস্কাৰ ৰাইজ, আশা কৰো আপোনালোক সকলো ভালে আছে। এয়া মোৰ বেলকনি ভিউ আৰু এইটো গুৱাহাটীৰ পৰা দ্বিতীয়টো মিনি ভ্লগ। মিনি ভ্লগটো শ্বুট কৰাৰ দিনা মঙ্গলবাৰ আছিলে, গতিকে জয় হনুমান। গা মূৰ ধুই এয়া মই যাব ওলাইছিলো কাম এটাত। কি কাম সেইটো পিছত জনাম। অপেক্ষাৰ ফল হেনো মিঠা, গতিকে আপোনালোকেও সেই দিনটোলৈ অপেক্ষা কৰক। সিদিনাৰ মোৰ ব্ৰেকফাষ্টৰ থালিখনত আছিলে বিলাহী পুৰা পিটিকা, এফাল কেঁচা পিয়াজ, ভাত আৰু আগদিনা ৰৈ যোৱা চব্জি। মই গুৱাহাটীত থাকিলেও যিমান পাৰো বাহিৰৰ বস্তু এভইড কৰি চলিবলৈ চেষ্টা কৰো, কাৰণ ভাতমুঠিৰ দৰেনো আন কি হ'ব পাৰে, নহয় জানো? ভাতমুঠি নাকে কাণে গিলি এয়া মই যাবলৈ ওলালো কামটোলৈ বুলি। হেক্টিক শিডিউল এটাৰ বাবে বহুদিন মিনি ভ্লগ দিব পৰা নাছিলো। বাৰু ফাইনেলি আজি মিনি ভ্লগ আপলোড আলো। ৰাতিপুৱা ভাত খাই যোৱা, বাহিৰত একো এটা নাই খোৱা। সেয়েহে এটি মিচিকি হাঁহিৰে কামৰ পৰা উভতি ডাইৰেক্ট কিটচেনত সোমাই দিলো। আৰু আপোনালোকৰ চেফ সবিতা শৰ্মাই সেইদিনা বনাইছিলে চুজি। একদম বোৱাৰী মেটেৰিয়েল নে কি কয়। আৰু এয়া মোৰ ডিনাৰ প্লেট। আজিলৈ বাই বাই।